কি কৰি আছা? ইছলিমা ভণ্টি তাই কাৰ্টুন চাই আছে পুৰা। আৰু পাকঘৰত দেখাই আছোঁ বাৰু কি কৰি আছে। আমাৰ এখেতে বাচন ধুব লাগিলে। চাই দিয়া নে লাজ কৰিছা? মাষ্টাৰ চেফ মেন আমাৰ বনাই আছে এয়া। পিছত দেখাম আপোনালোকক বাৰু কি বনাই আছে। ফটো নাই মৰা, ভিডিঅ'হে গৈছে। বহুত ধুনীয়া লাগিছে। কাক সোধা? কি বস্তু? এইযোৰ সঁচাই খুব ধুনীয়া লাগিছে ন কালাৰটো কাপোৰযোৰ। এইখিনি হৈছে মামীৰ কাপোৰ কালেকশ্যন হয়। সকলো ধৰণৰ কাপোৰ ৰাখে বাৰু ইয়াতে। মাংস ধুনীয়াকৈ কিনি নেবিছে ধুনীয়া এইটো দি দিওঁ নে ইয়াতে? আজি নেক্সট ডে হয়। আজি আহিছিলোঁ টাউনলৈ, বিশেষ এটা কামত আহিছিলোঁ, কিন্তু এতিয়া ভাবিলোঁ অকণমান শ্বপিং মলত সোমাই যাওঁচোন। সৰু সুৰা দুটা বস্তু ল'লোঁ আৰু সেয়াই, বিশেষ একো নাই বাৰু। এইজনী দেখিছেনে? মই শাক হয় অলপমান, আৰু কণবিলাহী দি দিছোঁ। আমাৰ এয়া এতিয়া ভাত চাত পাতি আহিলোঁ, কাপোৰ মেলি থৈছোঁ আৰু ডাঙৰতে ৰ'দটো ওলাইছে, ভাল লাগিছে বাৰু কাপোৰ শুকাইছে। আৰু এয়া দেখিছে ন পিছবেলালৈ এয়া বৰষুণ, নেৰা নেপেৰা বৰষুণ। আৰু মই ইয়াতে অলপমান জেতুকা লগাইছোঁ, মানে দেখাই দিছোঁ আপোনালোকৰ। চ' মানে এবাৰ বৰষুণ এবাৰ ৰ'দ, এতিয়া এনেকুৱাই দবাপিটা এজাক বৰষুণ দিলে এইকণত মানে এয়া আৰু পানী। এতিয়া ভেন্দি লৈছোঁ, আলু টিঙলৈকে তিয়াই ৰাখিছোঁ। এয়া এতিয়া কুকাৰত ভাত উঠাই দিলোঁ। আৰু দেখিছিলে যে ধৰণে জেতুকা লগাইছিলোঁ, এয়া ৰং ধৰিলে বাৰু, দেখাই দিছোঁ আপোনালোকক। আৰু এইটো আমাৰ হৈছে ৰকি, যিয়ে নেকি আমাৰ ফুলগছবিলাক খাই পেলায়। আনৰ ঘৰততো গৰু ছাগলীয়ে খায়, কিন্তু আমাৰ ই যে, কৈছিলোঁ ন আপোনালোকৰ কথানি মই। আৰু এয়া চকচোন চক কি আছে ইয়াতে, এয়া দেখিছেনে? মাছ, গৰৈ, শিঙি, কাৱৈ, এই মানে বহুতো আছিলে মাছ। তাৰপিছত খাই আৰু কমি গ'ল, আৰু ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। বাৰিষা ছিজন ন, আমাৰ ঘৰত থাকেই আৰু। ধান ৰুটি থৈছে, বলকচোন যাওঁ তালৈকে আপোনালোককো দেখাম। দেখিছেনে? আজি ৰ'দটো ইমান ভালকৈ ওলাইছে নহয়, বহুত ভাল লাগিছে। কাপোৰ চাপোৰবোৰ ভালছে শুকাইছে অলপমান। ভাল লাগে বতৰটো এনেকৈ ফৰকাল হৈ থাকিলে, নহ'লে ইমান যে বৰষুণকৈ গৈছে নহয়, এতিয়াহে মানে ভাল লাগিছে। ৰ'বা একেবাৰে গৈ পাই লওঁ। থাকিয়ে গৈছিল নহয়, পাহৰিয়ে গৈছিলোঁ আপোনালোকৰ লগত কথা পাতি পাতি গ্ৰিলখন লগাবলৈ, নহ'লে যে ছাগলী সোমাই পিনি। এইয়া আমাৰ ধান ৰ'দ দি থোৱা আছে ইয়াতে, একদম ধুনীয়া ৰ'দ দি আছে ন, আৰু ধুনীয়া ফিৰফিৰণি বতাহ মাৰি আছে যে, বৰ ভাল লাগিছে এইকণতে। একদম ধুনীয়াকৈ ধানখিনি শুকাই আছে। মাহঁত আছিলে, কেনিবা গ'ল চাগে এইকণতে। আকৌ ৰখি নাথাকিলেও দিগদাৰ হয় ন গৰু ছাগলীৰ পৰা। সেই তাত এখন নাৰ্চাৰী আছে,
এয়া বাৰু কি ধান হয় নাজানো বাৰু, কি চাউলৰ ধান হয়। আৰু ইমান ধুনীয়া বতাহ দি আছে নহয়, মানে বহুত ভাল লাগিছে। এতিয়া বহি থাকিবলৈ খুব ভাল লাগে আৰু গৰম মানে কি ঠাণ্ডা দিনত যে খুব বেছি ভাল আৰু এনে ৰ'দ লৈ থাকিবলৈ ইয়াতে। আৰু কাপোৰ চাপোৰবোৰ খুব ভালকৈ শুকাই যায় আৰু ইয়াতে। এতিয়া ইয়াতে অলপ পানী গৰম কৰি আছোঁ। কিয় গৰম কৰিছোঁ গম পাই নাই? কাপোৰ ধুবৰ কাৰণে। নাহাঁহিব আপোনালোকে, আকৌ কাপোৰ ধুবৰ কাৰণে গৰম পানী যে কৰিছোঁ। এই মানে কি হয়, চাৰ্ফত দি মেলি গৰম পানী দি দিওঁ, তেনেকৈ মানে কাপোৰবিলাক খুব ধুনীয়াকৈ চাফা হৈ যায় যিমান লেতেৰা থাকিলেও। ইমান খচি থাকিব দৰকাৰ নাই আৰু। মানে মোক শাহুমাই ক'লে আৰু এনেকৈ যে দি দিবা, আমি তেনেকৈ ধুওঁ আৰু খুব ভাল হয় মানে, কাপোৰবিলাক পটককৈ চাফা হৈ যায়। এয়া চাৰ্ট দুটা উলিয়াই ল'লোঁ, বেছি নাই বাৰু, বাকী কাপোৰখিনি ধুই মেলিলোঁ। এতিয়া দুটা চাৰ্ট থাকি গৈছিলে মানে, সেই দুটাকে ধুই দিওঁ বুলি ভাবিছোঁ। এতিয়া ইয়াতে চাৰ্ফ দি দিছোঁ আৰু গৰম পানী দি দিম, অলপ টাইম তিয়াই থৈ দিম আৰু 10-20 মিনিটমান, তাৰপিছত একদম ধুনীয়াকৈ চাফা। এয়া দুপৰীয়া আহাৰ ৰেডি কৰি ভাত আছে আৰু মাটিকান্দুৰী শাক, দাইলৰ সৈতে বনাম। আৰু এইপিনে কেৰেলা উলিয়াই লৈছোঁ, তিতা কেৰেলাকে ভাজি বনাম আলু সৈতে, জ্বলা দি পিনি, সেয়াই আৰু চিম্পলকৈ। আলু এটা ফালি পিনে দি দিছোঁ, ঘুটনি মাৰি দিম আৰু গলি যাব ধুনীয়াকৈ। ইয়াতে এতিয়া অকল নিমখ দি দিছোঁ, পিছত তেল মাৰোঁতে দিম আৰু হালধি চালধি। গৰম পানী দি দিলোঁ ইয়াতে, ঢাকনখন লগাই দিওঁ আৰু চিটি দুটা দি দিম আৰু হৈ যাব। তিতা কেৰেলা কাটি হৈ গ'ল, জলকীয়া গোটা গোটা জলকীয়া এনেকৈ মাজতে ফালি দিছোঁ। আৰু জ্বলা হ'লে ভাল লাগে ন, এই আলুখিনি কাটি পিনি তিয়াই ৰাখিছোঁ। ভাত আৰু দালি হৈ গ'ল, ভাজি বনাই দিম আৰু ধুনীয়াকৈ চাফা কৰি ধুই ল'লোঁ। এতিয়া এইখিনি একদম মিহি মিহিকৈ কাটি লওঁ কেৰেলাখিনি। ভাল পাওঁ পিছে কেৰেলা খাই, কিন্তু গেছৰ কাৰণে বেয়া আৰু যিহেতু মোৰ গেছো আছে, কিন্তু মই ভাল পাওঁ কেৰেলা ভাজি খাই পিনি। ৰ'ব এইখিনি এতিয়া কাটি পিনি আজৰি হৈ লওঁ। তিতা কেৰেলা কাটি হৈ গ'ল, জলকীয়া গোটা গোটা জলকীয়া এনেকৈ মাজতে ফালি দিছোঁ। আৰু জ্বলা হ'লে ভাল লাগে ন, এই আলুখিনি কাটি পিনি তিয়াই ৰাখিছোঁ। ভাত আৰু দালি হৈ গ'ল, ভাজি বনাই দিম আৰু আজিলৈ আহিছোঁ। আৰু প্লিজ মোৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ প্লিজ নাপাহৰিব।